তামুলপুৰ ৰাজচক্ৰত ভূমিৰ প্ৰমাণপত্ৰ প্ৰদান মেলা আৰম্ভ। তামুলপুৰ জিলাৰ অন্তৰ্গত তামুলপুৰ ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ত সোমবাৰৰ পৰা 11 দিনীয়াকৈ ভূমিৰ প্ৰমাণপত্ৰ প্ৰদান মেলা আৰম্ভ হয়। ভূমিৰ প্ৰমাণপত্ৰ প্ৰদান মেলাখন আনুষ্ঠানিকভাৱে মুকলি কৰে BTRৰ পৰ্যটন বিভাগৰ কাৰ্যবাহী সদস্য ধৰ্মনাৰায়ণ দাসে। এই সময়ত আমি ধন্যবাদ দিব লাগিব আমাৰ যেটো BTR চৰকাৰ মুখ্য প্ৰধান প্ৰমোদ বড়ো ছাৰ দেব। তো তেখেতৰ প্ৰচেষ্টাত যে আমাৰ তামুলপুৰ ৰাজচক্ৰৰ আণ্ডাৰত যিকেইখন গাঁও আছে, যিখন ৰাইজ সেইসকলক বিনামূলীয়াকৈ মাটিৰ পাট্টা প্ৰদান কৰি আছে। তেখেতৰ চৰকাৰ বা BTR মুখ্য কাৰ্যবাহী সদস্য তেখেত প্ৰমোদ বড়ো ছাৰলৈ ধন্যবাদ দিছোঁ। আৰু লগতে কাৰ্যবাহী সদস্য তেখেত ৰঞ্জিত বসুমতাৰী তেখেতসকলৈ আমাৰ যেটো এই চক্ৰৰ আণ্ডাৰত এজন আমি ভূমি পাট্টা এই পাৱা হিচাপে তেখেতসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে মই অনুৰোধ কৰিব বিচাৰিছোঁ যিসকল আমাৰ ৰাইজ সকলে আমাৰ এই ৰাজচক্ৰ আহি তো মাটিৰ পাট্টা সংগ্ৰহ কৰে যেন। আজি যি ভূমি প্ৰমাণপত্ৰ প্ৰদান মেলা অনুষ্ঠিত কৰিছে, আজিৰ পৰা যে কৰিছে, এই বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলত এক সুন্দৰ পদক্ষেপ এটা লৈছে। আজি খিলঞ্জীয়া মানুহক যি ভূমি পট্টা দিব বিচাৰিছে, যাতে সকলো খিলঞ্জীয়া বাদ পৰি নাযায়, আমি আমাৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ। এই যে একচনা পট্টাৰ পৰা মেধি পট্টাকৰণ কৰিব বা উত্তৰাধিকাৰী সূত্ৰে নামজাৰি কৰিব, আবণ্টিত মাটিৰ যি আবণ্টন দিব, মাটি থকাৰ প্ৰমাণপত্ৰ দিব বিচাৰিছে, এই সুন্দৰ পদক্ষেপটোক আমি আদৰণি জনাইছোঁ এই চৰকাৰখনক, যাতে আমাৰ এই BTC অঞ্চলত প্ৰকৃত খিলঞ্জীয়া যাতে ৰৈ নাযায়, সেইটোকো আমি অনুৰোধ কৰিছোঁ। আৰু এই যি 12 দিনৰ ভিতৰত যি এই কাৰ্যসূচীটো সমাপন হ'ব, এইটো আমাৰ অলপ মানে হয়তো অলপ দীঘলীয়া পৰ্যায়লৈ অলপমান সময়টো আগবঢ়াই দিয়ক, সেইটো আমি অনুৰোধ জনাইছোঁ। এতিয়া 1 মাহমান দিলে হয়তো সকলো মানুহে ঢুকি পাব। এতিয়া আমাৰ ফালৰ পৰা আমি চৰকাৰক এই ক্ষেত্ৰত আমি ধন্যবাদ জনাইছোঁ, যাতে খিলঞ্জীয়া মানুহ ৰৈ নাযায়, সেইটো আমি অনুৰোধ জনাইছোঁ। তামুলপুৰৰ পৰা ডিম্বেশ্বৰ দাসৰ প্ৰতিবেদন, নাৰদ লাইভ।